461 সংখ্যক মহাৰাতি দুৰ্গাৱতীৰ আজি গণ্যমানা সমাজ তেওঁলোকে আজি মহাৰাণী গণ্যমানাৰ দিৱস উদযাপন কৰিছে। আজি অসমৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিনিধিসকলক মই শুভেচ্ছা জনাইছোঁ আৰু সেই মহান ত্যাগী সেই বীৰাংগনাগৰাকীৰ স্মৃতিত এখনে ইতিমধ্যে নাট প্ৰদৰ্শন হ'ব। সেই বীৰাংগনাৰ জীৱন কাহিনীক লৈ তেওঁ নিজৰ জীৱনটোকো বলিদান দিছিল। তেওঁ মোগলৰ বিৰুদ্ধে যুঁজ কৰিছিল। গতিকে তেওঁ গণপত শ্বাহ তেওঁৰ স্বামী আছিল। তেওঁ মৃত্যুৰ পাছত তেওঁ নিজকে পবিত্ৰ কৰি ৰাখিবৰ কাৰণে তেওঁ নিজৰ জীৱনটো আত্মহত্যা কৰি বলিদান দিছিল। সেই বলিদান দিৱস সেই দিনটোৰ ধৰি 461 সংখ্যক বছৰ উদযাপন কৰি আহিছে এনেধৰণৰ এই গণ্যমানা সমাজে। গতিকে এই গড় সমাজ অৰ্থাৎ গণ্যমানা মানে গড় সমাজ। এই গড় সমাজ এখন সুন্দৰ সমাজ, সংস্কৃতিবান সমাজ, শক্তিশালী সমাজ, বহু শিক্ষিত যুৱক যুৱতী সমাজখনত আছে, সাহিত্যিক আছে। গতিকেলৈ তেওঁলোকৰ এই অনুষ্ঠানে গোটেই অসমৰ বিভিন্ন ঠাইত তেখেতসকলে এতিয়াও বহুখিনি ঠাইত তেওঁলোকে আদিবাসী হিচাপে তেখেতসকলৰ পৰিচয় আছে। ভাৰতবৰ্ষৰ ঝাৰখণ্ড, উত্তৰ প্ৰদেশকে আদি কৰি বিভিন্ন ঠাইত তেখেতসকলে নিজৰ বসবাস কৰি থকাৰ উপৰিও অসমৰো প্ৰতিখন জিলাতেই তেখেতসকলে আছে। গতিকে এই সমাজখনক আমি খুব সংস্কৃতিবান কৰি দিলে অসমীয়া জাতিৰ লগত তেওঁলোকে বিলীন হৈ গৈ কাম কৰি আছে। তথাপিতো নিজৰ পৰিচয়, নিজৰ ঐতিহ্য, নিজৰ বুৰঞ্জী ৰক্ষা কৰি থকাৰ কাৰণে আমি ভাল পাইছোঁ আৰু বুৰঞ্জীয়ে শক্তি দিয়ে, শিক্ষা দিয়ে আৰু ভৱিষ্যত তেওঁলোকক জীৱন যাপন কৰিবৰ কাৰণে উঠি অহা প্ৰজন্মক শক্তি দিয়ে। গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানে সমাজখনলৈ বহুত যোগাত্মক চিন্তাধাৰা কঢ়িয়াই আনে, উঠি অহা প্ৰজন্মক ভাল মানুহ হ'বলৈ শিকায়, আধ্যাত্মিক শিক্ষাৰে শিক্ষিত হ'বলৈ শিকায়। গতিকে মই উঠি অহা প্ৰজন্মক সেই ত্যাগী সেই মহাৰাণীগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ আহ্বান জনালোঁ।